নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এয়া মিছা মাছ, ডাঙৰ মিছা মাছ হয়। এইটো সকলোৱে খাই চাগে ভালেই পায়। মইতো একদম পূৰা ভাল পাওঁ, আমাৰ মামনেও বহুত ভাল পায়। এয়া দেখিছেনে, মায়ে মানে ঘৰলৈ বেপাৰী আহিছিলে, তাকে অলপমান মাছ দি থৈ গ'ল। তাৰপৰা এয়া মায়ে ধুনীয়াকৈ বাকলি গুচাই আছে। ইয়াৰ বাকলিটো গুচাবলৈ বহুত কষ্ট হয়। মায়ে ধুনীয়াকৈ এটা এটাকৈ এৰুৱাই আছে। আৰু আজি এইটো ৰেচিপি বনাম, সকলোৱে চাই থাকিব, মইনো কেনেকৈ বনাওঁ তাকে চাব। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব আৰু ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব বুলি অনুৰোধ কৰিলোঁ মই। এয়া দেখিছেনে, ভালদৰে ধুই ল'লোঁ। ধুই লোৱাৰ পিছত এতিয়া নিমখ হালধি দি পেলাই ধুনীয়াকৈ সানি লৈছোঁ। সানি লোৱাৰ পিছত এতিয়া কেৰাহীত পাতিয়ে থৈছিলোঁ মই, যিহেতু কেৰাহীখন গৰম হোৱাৰ লগে লগে মিঠাতেল অকণমান দি দিছোঁ। আৰু মাছকেইটা যেনেকুৱা ডাঙৰ দেখিছে, কিন্তু ফ্ৰাই কৰাৰ পিছত একদম সৰু হৈ যায়। এয়া দেখিছেনে, অলপ অলপকৈ মাছকেইটা ফ্ৰাই কৰি ল'ম এতিয়া। এয়া মাছকেইটা ফ্ৰাই কৰি হৈ গ'ল। এয়া দেখিছে নহয়, মাছকেইটা দেখাত যিমান ডাঙৰ হয়, কিন্তু ফ্ৰাই কৰিলে একদম সৰু হৈ যায়। আনফালে মই পিঁয়াজ কাটি থৈছোঁ আৰু আদা, নহৰু, জিৰা, ধনিয়া আৰু জালুক মানে পিচি থৈছোঁ পটাত। আৰু আলুকেইটা এনেদৰে মই কাটি লৈছোঁ, দেখিছেনে, এনেদৰে পিচ কৰি লৈছোঁ। আৰু এইফালে বিলাহী কাটি লৈছোঁ, মই বেছি ডাঙৰকৈ কটা নাই, অলপ মিহি মিহিকৈ কাটি থৈছোঁ। এতিয়া যিহেতু কেৰাহীত তেল গৰম হৈছেই, সেইটো কাৰণে মই পিঁয়াজ দি দিম। মাছৰ তেলেৰে মাছ ভজা বুলি অসমীয়াত কথা এষাৰ আছে নহয়, তাকে আজি মই কৰিব ওলাইছোঁ। এয়া দেখিছেনে, মানে বেছি তেল ব্যৱহাৰ নকৰোঁ আৰু যিকণ আছে সেয়াই দি বনাই দিম। এতিয়া পিঁয়াজখিনি মই ভালদৰে ৰঙচুৱা হ'বলৈ দিম। আৰু লগতে নিমখ হালধিটো থাকিবই, নিমখ হালধি নহ'লে চব্জিখনৰ সোৱাদো নহ'ব, সেইবাবে নিমখ হালধি দিলোঁ। এয়া দেখিছেনে, ভালদৰে অলপমান ভাজি ল'ম, যিহেতু ৰঙচুৱা হ'বলৈ দিম। তাৰপিছত মছলাখিনি ব্যৱহাৰ কৰিম। এতিয়া মছলাখিনি দিছোঁ, মছলাখিনি ধুনীয়াকৈ ভাজি ল'ম। আদা, নহৰু, জিৰা, ধনিয়া গোন্ধটো অলপমান যাবলৈ দিম। এয়া দেখিছা, ভালদৰে ভাজি লৈছোঁ। লগত মই আলু দি দিছোঁ। মছলাখিনি যিহেতু হৈছে ভাজি, সেইবাবে মই আলু কিপিচ দি দিছোঁ। আলুখিনিও অলপমান ভাজি ল'ম। তাৰপিছত মই বিলাহীখিনি দি দিম। এয়া বিলাহীখিনি দি দিম এতিয়া। বিলাহীখিনি অলপমান ভাজি ল'ম, অকণমান পমিবলৈ দিম। তাৰপিছতে মই মাছখিনি দি দিম, যিহেতু মাছখিনি লগতে দি দিলে মছলাখিনি সোমাব আৰু মছলাখিনিৰ লগত ভাজ খাই গ'লে মানে খাবলৈ সোৱাদটো হ'ব, হয় নহয় কওকচোন বাৰু। সকলোৱে বনোৱা তৰিকা বেলেগ বেলেগ, কিন্তু মইনো কেনেকৈ বনাওঁ তাকে অলপ চিম্পুলকৈ দেখালোঁ আৰু। ইমান ৰমক জমককৈ বনাবলৈ নাজানো আৰু লোকৰ নিচিনা মই বৰ স্পেচিয়েলকৈও বনাব নাজানো, সাধাৰণভাৱে বনাওঁ। সেইবুলি আৰু জাহান তাহানকৈ নাখাওঁ আৰু, একদম অকণমান ভালকৈয়ে খাওঁ বাৰু। তাকে অলপমান দেখালোঁ। মছলাখিনি যিহেতু বাতিটোত অকণমান লাগি আছিলে, তাকে কুহুমীয়া গৰম পানী দি পেলাই ধুনীয়াকৈ মই দি ল'লোঁ। দি লোৱাৰ পিছত এতিয়া ভালদৰে আলুখিনি অলপমান সিজিবলৈ দিম। তাৰপিছত বিলাহীখিনিও অলপমান পমিব দিম। আৰু চব্জিখনৰ পানী অকণ দিলে সোৱাদটোও হয়। বেছি পানী দি এইটো চব্জি নাখায় বাৰু, কিন্তু মানে নৰ্মেলকৈ মানে চিম্পুলকৈ আৰু আপোনাৰ গ্ৰেভি কৰিয়ে খায়। কিন্তু সকলোৱে বনোৱা তৰিকাটো বেলেগ বেলেগ দেই। আপোনালোকে যিকোনো চব্জিৰ লগতে খাব পাৰে। মই কিন্তু ৰেচিপি শিকাই থকা নাই, আকৌ এবাৰ কৈছোঁ। কিন্তু মানে মই যেনেকৈনো খাওঁ তাকে এবাৰ দেখালোঁ। ফাইনেলি মোৰ চব্জিখন ৰেডিয়ে হৈছে আৰু। এয়া খাবলৈ ফাইনেলি চব্জিখন ৰেডি হৈ গ'ল। আৰু ভিডিঅ'টো আজি কেনেকুৱা পালে জনাব নাপাহৰিব। আৰু সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাব। আৰু ভিডিঅ'সমূহ চাবলৈ মোৰ ভাগৰ কেনেকুৱা লাগে প্লিজ কমেণ্ট কৰি জনাব। যদি কিবা ভুল কৰিছোঁ আপোনালোকে ভুলটো দেখাই দিব। আৰু এয়া ফাইনেলি মোৰ ভাগৰ চব্জিখন হৈ গ'ল। আজি যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। আৰু ভিডিঅ'বোৰ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'সমূহ চাব বুলি অনুৰোধ কৰিলোঁ। সকলোৱে সকলোকে সহায় কৰক, যিহেতু আমি একেখন নাৱৰে যাত্ৰী হয়, সেইবাবে সকলোৱে সকলোকে সহায় কৰিব লাগিব। আজিলৈ আহিছোঁ, ধন্যবাদ।